Hello everyone, welcome back to my YouTube channel. So this আজি মই তোমালোকৰ বাবে এটা বিশেষ ভিডিও লৈ আহিছো how to focus on your study. বেছি দিন নাই যেহেতু HSLC এক্সামে হোক বা হাই সেকেন্ডাৰী এক্সামে হোক বা বিভিন্ন ধৰণৰ এক্সামৰ ক্ষেত্ৰতে হোক এখৰ কেইদিনত মানে এতিয়াতো HSLC ক্ষেত্ৰত যদি চাওঁ বা হাই সেকেন্ডাৰী ক্ষেত্ৰত যদি চাওঁ আমি খুব বেছিতকৈ বেছি আৰু 60 দিন আছে ঠিক আছে এই 60টা দিনত আমি কেনেকৈ ফোকাস কৰিম কেনেকৈ শিডিউল কৰিম বহুতখিনি কথা আহি পৰে সো এইখিনি কাৰণে মই তোমালোকৰ কাৰণে কেইটামান পইণ্ট আনি দিছো এইখিনি খুবেই ইম্পৰ্টেন্ট তোমালোকে এই গুটেইকেইটা পইণ্ট একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাবা তেতিয়া ধুনীয়াকৈ তোমালোকৰ যিখিনি ডাউট আছে গুটেইখিনি ক্লিয়াৰ হৈ যাব আৰু তোমালোকৰ পঢ়াত মন দিব পাৰিবা গতিকে তোমালোকক মই ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰো ৰাতিপুৱা শুই উঠাৰ পিছত ফ্ৰেছেছ হোৱাৰ পিছত তোমালোকে কি কৰিবা 5 পৰা 10 মিনিট সময় তোমালোকে কি কৰিবা মেডিটেশ্যন কৰিবা মেডিটেশ্যন বেৰিয়াছ টাইপৰ হ'ব পাৰে তোমালোকে যিকোনো এটা ইউটিউব চেনেল লোৱা বা কিবা তেনেকুৱা মাধ্যম লোৱা য'ত নেকি মেডিটেশ্যন কৰা সেইখিনি চাই পেলাই তোমালোকে 5-10 মিনিট সময় তোমালোকে মেডিটেশ্যন কৰা যাতে বেছি প্ৰয়োজন নাই 5-10 মিনিটে বহুত হৈ যায় প্ৰথম তোমালোকৰ অশান্তি লাগিব কিন্তু লাহে লাহে এইটো অভ্যাস হৈ যাব সো 5-10 মিনিট ইজ সাফিচিয়েন্ট ফৰ এভৰিওয়ান ফাইন সো মেডিটেশ্যন টু হৈ যোৱাৰ পিছত তোমালোকে কি কৰিবা তোমালোকে গোল এটা সেট কৰি ল'বা মানে দিনটোত আজি মই কি পঢ়িম কি সাবজেক্ট পঢ়িম ঠিক আছে কি সাবজেক্ট কি চেপ্টাৰ পঢ়িম সেই গুটি সেট গোলটো সেট কৰি ল'বা এই গোলটো সেট কৰাটো খুব ইম্পৰ্টেন্ট যদি গোল তোমালোকৰ নাথাকে যিকোনো কামৰ ক্ষেত্ৰত যদি ফোকাস নেবে এইম নাথাকে গোল নাথাকে তেতিয়ালে তোমালোকে সাকসেস হ'ব কেতিয়াও নোৱাৰা কিন্তু তোমালোকে গোল ফিক্স কৰাটো খুবেই ইম্পৰ্টেন্ট গোল ফিক্স কৰাৰ পিছত তোমালোকে এটা কাম কৰিবা দিনটোক তোমালোকে কেইটামান সেশনত ব্ৰেক কৰা ব্ৰেক দা ডে ইনটু সাম সেশনস ঠিক আছে কিছুমান সেশনলে ব্ৰেক কৰি দিয়া সেশনস মানে কেনেকুৱা ধলে 2 ঘণ্টা বা 3 ঘণ্টাৰ ব্ৰেক ডাউন কৰিবা ঠিক আছে 2 ঘণ্টা বা 3 ঘণ্টা ব্ৰেক ডাউন কৰিবা মানে ধলে 2 ঘণ্টাত মই ম্যাথছ পঢ়িম 2 ঘণ্টাত বোলে মই সায়েন্স পঢ়িম 2 ঘণ্টাত বোলে মই ইংলিশ পঢ়িম 2 ঘণ্টাত মই আসামিজ পঢ়িম বা 3 ঘণ্টাত আসামিজ পঢ়িম তেনেকুৱা ধৰণৰ তোমালোকে 2 ঘণ্টাৰ পৰা 3 ঘণ্টা ব্ৰেক ডাউন কৰি দিবা সেশনখিনি ব্ৰেক কৰাৰ পিছত কি কৰিবা তোমালোকে প্ৰতিটো সেশনৰ কাৰণে যেটো সাবজেক্ট কিছুমান লবা তোমালোকে সাপোজ মই ম্যাথমেটিক্সৰ ক্ষেত্ৰতে কওঁ ঠিক আছে যেটো সেশনত তোমালোকে ম্যাথমেটিক্স কৰিবা সেই সেশনটো তোমালোকে কি কৰিবা এটা ফ্লো চাৰ্ট বনাই লবা প্ৰতিটো চেপ্টাৰৰ কাৰণে ঠিক আছে প্ৰতিটো চেপ্টাৰৰ কাৰণে ফ্লো চাৰ্ট কিছুমান ফ্লো চাৰ্টে বহুতখিনি হেল্প কৰে আমাক মানে চেপ্টাৰটো কেনেকৈ কি আছে কি আমি পঢ়িম ফৰ এক্সাম্পল তোমালোকৰ বাবে মই ক্লাস 10 ৰ বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ লৈছো তো ৰিয়েল নাম্বাৰত আমাৰ প্ৰথমতে কি হয় ৰিয়েল নাম্বাৰৰ ভিতৰত আমি গুটেইখিনি নাম্বাৰ পঢ়ি যায় যেনে স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ হ'ব পাৰে হোল নাম্বাৰ পূৰ্ণসংখ্যা হ'ব পাৰে ইন্টিজাৰ্স ৰেশনাল নাম্বাৰ ইৰেশনাল নাম্বাৰ হয়নে গুটেইখিনি কালেকচন কৰিলে আমাৰ কি হৈ যায় ৰিয়েল নাম্বাৰ হৈ যায় হয়নে সো ৰিয়েল নাম্বাৰ বেসিক কনসেপ্টটো তোমালোকে প্ৰথম লবা বেসিক কনসেপ্ট ইন্ট্ৰোডাকশন ঠিক আছে তাৰ পিছতে তোমালোকে লবা যে ইউক্লিডছ ডিভিজন লেমা হয়নে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হয়নে সো ইয়াত ডিটেইল তোমালোকে লিখাৰ কোনো প্ৰয়োজন নাই জাস্ট ইমানকৈ লিখি দিবা ইউক্লিড ডিভিজন লেমা ইন্ট্ৰোডাকশন তাৰপিছত ইউক্লিড ডিভিজন লেমা বুলি লিখিবা তাৰ ভিতৰত গুটেইখিনি কোৱেশ্চনছ আহি যাব কি আহিব বুজি পালা ডিটেইল লিখাৰ কোনো প্ৰয়োজন নাই তাৰ পিছতে আমাৰ কি হৈ যাব ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক ঠিক আছে পাটিগণিতৰ মৌলিক উপপাদ্য ঠিক আছে সো তোমালোকে ডিটেইলত একো নিলিখিবা সো পাটিগণিতৰ মৌলিক উপপাদ্য বুলি কোৱাৰ লগতে তাত গুটেইখিনি সোমাই যাব তাৰ ভিতৰতে আৰু এটা পাৰ্ট আছে আমাৰ HCF আৰু LCM মানে লসাগু আৰু গসাগুৰ মাজত আমাৰ ৰিলেশন এটা আছে মানে LCM * HCF = product of the numbers মানে সংখ্যাটোৰ পূৰণফল বুলি এনেকা আছে তেনেকৈ ধৰণে তোমালোকে এই পইণ্টেড বুলেট পইণ্ট কিছুমান লিখি লবা এই সাইডত চাবা তোমালোকে মই গুটেইখিনি লিস্টিং কৰি দিছো কেনেকা ধৰণে ফ্লো চাৰ্ট বনাবা ঠিক আছে তাৰ পিছতে তোমালোকৰ আছে আমাৰ ডেসিমেল এক্সপানশন কিনি আছে হয়নে দশমিক বিস্তৃতি আছে সেই দশমিক বিস্তৃতিৰ ক্ষেত্ৰতো আমাৰ কি টাইপত আছে সেই গুটেইখিনি তোমালোকে বনাই লবা সো এনেকৈ যদি তোমালোকে বনাই লোৱা তাৰ কোৱেশ্চন যেনেকৈ নাহক The irrational number proof to aslo hoise so teneka banai leba jeneka dhona question na hok kiyo tonloke কোনো problem নোহাকে ধুনিয়াকে কৰিব পাৰিবা সো তোমালোকে ট্ৰাই কৰিবা যে প্ৰতিটো সেশনত হি গুটেই গিটা পইণ্ট গুটেই গিটা ফ্লো চাৰ্টত যিখিনি পইণ্ট লৈছা গুটেই গিটা পইণ্ট তোমালোকে কভাৰ হৈ যায় হেতু সায়েন্সৰো হ'ব পাৰে ইংলিছতো হ'ব পাৰে আসামিজতো হ'ব প্ৰতিটো সাবজেক্টৰ কাৰণে এইখিনি এপ্লিকেবল হ'ব হেতু অকল যে HSLC হ'ব তেনেকুৱা কথা নহয় হাই সেকেন্ডাৰী কাৰণেও তেনেকুৱা ধৰণৰ আমি এপ্লাই কৰিব পৰা যাব তাৰ পিছতে খুবেই ইম্পৰ্টেন্ট সাপোজ তোমালোকে এটা সেশন কমপ্লিট কৰিলা ম্যাথমেটিক্স কমপ্লিট কৰিছা বা সায়েন্স কমপ্লিট কৰিছা তো প্ৰতিটো সেশন কমপ্লিট কৰা মানে 3 ঘণ্টা বা 2 ঘণ্টা তোমালোকে কমপ্লিট কৰাৰ পিছত কি কৰিবা তোমালোকে 5 পৰা 10 মিনিট সময় তোমালোকে ব্ৰেক এটা লবা কাৰণ এটা সেশন সাবজেক্টৰ পৰা ইটো সাবজেক্টলৈ যেতিয়া শিফট কৰিম আমি তেতিয়া অকন ব্ৰেইনটো আমাৰ অকন কাম নকৰা হৈ যাব পাৰে কেতিয়াবা প্ৰথম হয় পিছত নহয় বাৰু দেই তো 5 পৰা 10 মিনিট সময় তোমালোকে ব্ৰেক লবা অকমান ৰিলেক্স ফিল কৰিবা ৰিলেক্স কৰি লবা ৰিলেক্স কৰাৰ পিছত তোমালোকে নেক্সট সেশনলৈ আগবাঢ়ি যাবা ঠিক আছে নেক্সট সেশনত তোমালোকে বেলেগ এটা সাবজেক্ট লোৱা হে একেটাই প্ৰসেস ফলো কৰা তোমালোকে মানে প্ৰতিটো সেশনৰ এন্ডত তোমালোকে কি কৰিবা 5 পৰা 10 মিনিট সময় তোমালোকে ব্ৰেক এটা লবা তেনেকৈ দুটা বা তিনিটা সেশন যেটা হৈ যাব কমপ্লিট হৈ যাব 3 নম্বৰ সেশনৰ কমপ্লিটৰ পিছত তোমালোকে কি কৰিবা আধা ঘণ্টা মান সময় ব্ৰেক লবা এটা খুব একদম ইম্পৰ্টেন্ট হয় কাৰণ যেতিয়া তিনটা সেশন মানে যদি 2 ঘণ্টাকেও লোৱা 6 ঘণ্টা হৈ যায় হয় না 6 ঘণ্টা পাৰ পিছত আধা ঘণ্টা মান ৰেষ্ট লোৱাটো অকন প্ৰয়োজন কাৰণ আমাৰ ফিজিক্যাল ফিটনেছৰ ওপৰত কথা আছে বেছিকৈ প্ৰেছাৰ দিলে ব্ৰেইনটো কাম নকৰা হৈ যাব তাৰ পিছত তোমালোকে যিকোনো কাম ধুনিয়াকৈ কৰিব পাৰিবা সো এটা কথা তোমাক কৈ থৈছো যে এই সেশন যিখিনি কমপ্লিট কৰাৰ কথা কৈছো তাৰ মাজত যিখিনি ব্ৰেকৰ কথা কৈছো সেই ব্ৰেক টাইমটো তোমালোকে কিটা মোবাইল ইউজ নকৰিবা তে মোবাইল
ইউজ কৰি দিয়া সেইখিনিতে তোমালোকে যিমানখিনি কষ্ট কৰিছিলা গোটেইখিনি অথলে গুচি যাব আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকেতো আজিকালি মোবাইলটো নোহোৱাকেতো চলিবও নোৱাৰা তথাপিও মই কৈছো যে মোবাইলটো পৰাপক্ষে তোমালোকে সাইলেন্ট কৰি দিবা নটিফিকেশন যিমানখিনি সব একদম মিউট কৰিবা ডু নট ডিস্টার্ব মোডত দি দিবা ঠিক আছে যাতে নটিফিকেশন ট্ৰুংকে যদি বাজি যায় মোবাইলটো তেতিয়া লগালগ আমি কি কৰিম মোবাইলটো কি আছে আমি চাওঁ হয়নে সো একদম সবৰে অভ্যাস হৈ গৈছে মোবাইলটো ইমানে আমাক লৈ গৈছে ভিতৰলৈ সোমোৱাই দিছে সো এটো তোমাৰ মোবাইলৰ পৰা অকন আঁতৰি অহাৰ সময় আহি পৰিছে কাৰণ আৰু খুব বেছিকৈ বেছি আৰু দুমাহে আছে দুমাহে তোমালোকৰ যি সময় ইয়াত পিছত আৰু তোমালোকে কষ্ট কৰি কান্দি কাটিও লাভ নাই বুজি পাইছানে যি কৰিব লাগে আছে তোমালোকে এইটো সময়তে কৰিব লাগিব তো সেইকাৰণে মোবাইলটো আঁতৰাই থবা আঁতৰাই পেলাই কেইদিন তোমালোকে কষ্ট কৰা পিছত হাঁহি থাকিব ধুনীয়াকৈ ফূৰ্তি কৰিবা যদি এতিয়া ফূৰ্তি কৰা হাঁহি থাকা ধেমালি কৰা তেতিয়ালে পিছত কান্দিবা তোমালোক মই কৈ থৈছো আজি বুজি পালা সো ক্লাছমতো এইখিনি কথা কওঁ এতিয়াও কৈছো সো তোমালোকে মোবাইলৰ পৰা আঁতৰি থাকিবা বুজি পালানে আৰু এটা কথা যে মোবাইলটো ইউজ একেবাৰে নকৰিলেও নহব কাৰণ কিবা ইম্পৰ্টেন্ট ইনফৰমেশন আহিব পাৰে ঠিক আছে তো তোমালোকে এটা কাম কৰিবা যেটো সেশন আধা ঘন্টা মান লবা ঠিক আছে 3-4টা সেশন কৰছা আধা ঘন্টা মান বা 40-45 মিনিট লবা সেই 40-45 মিনিটৰ 15 মিনিট মান তোমালোকে কি মোবাইলটো লবা কাৰণ ইনফৰমেশন কথা থাকে স্কুলৰ পৰা আহিব পাৰে বা কিবা ইম্পৰ্টেন্ট থাকিব পাৰে ঠিক আছে সেই মোবাইলটো লবা তাকো 10-15 মিনিটৰ কাৰণে লবা যে ইনফৰমেশন যাতা তোমালোকে সোশ্যাল মিডিয়া কেতিয়াও ইউজ নকৰিবা ঠিক আছে তোমালোকে টুইটারে হোক বা ইনষ্টাগ্ৰামে হোক বা ফেসবুকে হোক ইউটিউবে হোক প্ৰাপ্ত নকৰিবা সেই টাইমটো যদি খুবেই ইম্পৰ্টেন্ট হয় তেতিয়া বেলেগ কথা কাৰণ ইউটিউবটো তোমালোকৰ কাৰণে কিবা ধলা কিবা কনসেপ্টৰ কাৰণেও তোমালোকে ইউজ কৰিব পৰা হ'ব লগা হ'ব পাৰে সো সেইকাৰণে তোমালোকে ইউটিউবটো কনসিডাৰ কৰিব পাৰা বাকি ইনষ্টাগ্ৰাম বা ফেসবুকে ৰিলস বনোৱা এইবোৰ তোমালোকে এটা বাদ দি দিয়া বুজি পালা তাৰ পিছত চাবা তোমালোকে যেতিয়া এই মোবাইলৰ পৰা অকমান দূৰ আঁতৰি থাকিবা তেতিয়ালে তোমালোকৰ নিজে নিজে পঢ়াটোৰ প্ৰতি ফোকাসটো আহি থাকিব আৰু মই যেখিনি সেশনৰ কথা কৈছো সেই সেশনখিনি তোমালোকে ভালকে কমপ্লিট কৰি যাবা ঠিক আছে তো এনেকে ধৰণে দিনটো গোটেই দিনটোত এই প্ৰসেসটো কন্টিনিউ কৰি থাকিবা কন্টিনিউ কৰাৰ পিছত শেষত যেতিয়া ৰাতি শুবলৈ যাবা এটা খুবেই ইম্পৰ্টেন্ট কথা এটা কৈছো তোমালোকে মন দি শুনিবা যে ৰাতি যেতিয়া শুবলৈ যাবা বিছনালৈ যোৱাৰ লগে লগে তো আমাৰ কেতিয়াও টোপনি নাই মোৰটো নাহে তোমালোকে আহেনে মোক জনাবা ঠিক আছে কমেন্ট কৰি জনাবা যে তোমালোকে বিছনা যোৱাৰ লগে লগে টোপনি আহে নেকি মোৰ মতেতো নাহে কাৰণ আমাৰ 5-10 মিনিট কেৱল আধা ঘণ্টাও লাগি যায় যে টোপনিটা আহোতে কাৰণ চকুটো বন্ধ কৰি থওঁ মই কিন্তু টোপনিটো আহে সো সেইখিনি আমি কৰিবলগীয়া কাম আছে খুব বেছিকৈ বেছি 2 মিনিট বা 3 মিনিটৰ সময় প্ৰয়োজন হ'ব কিন্তু তাতকৈ কমেই হয় আমি কি কৰিম ৰাতিপুৱা শুই উঠাৰ পৰা মেডিটেশন কৰিলে বা যিখিনি কাম কৰিলো সেই গোটেই কামখিনি আমি কি কৰিম মনত পেলাম চকু বন্ধ কৰি মনত পেলাই গোটেইখিনি কাম আমি মনত ভাবি যাম ঠিক আছে ভাবি গম পালো কোনোবা এখিনি যদি আমাৰ ৰৈ গৈছো যদি আমি ভাবি ঠিক মতে গুছি গৈছে শেষলৈকে আমাৰ কোনো প্ৰবলেম নাই যদি আমি ক'বাত ৰৈ গৈছো ব্ৰেক হৈ গৈছে যে নহয় এইখিনি মই মনত পৰা নাই তে কি কৰিবা তোমালোকে ধুনীয়াকৈ উঠি গৈ পঢ়া টেবুলত যাবা পঢ়া টেবুলত গৈ পেলাই তোমালোকে কিতাপখন বা বহিখন য'ত কৰিছিলা তোমালোকে সেইখন উলিয়াই লবা উলিয়াই পেলাই তোমালোকে চাবা যে এইখিনি পইণ্ট আছিলে পঢ়াৰ ক্ষেত্ৰত ঠিক আছে সেই পইণ্টখিনি তোমালোকে আকৌ এবাৰ চাই লোৱা বুজি পালা আকৌ এবাৰ চাই পেলাই ধুনীয়াকৈ চালা ওকে ঠিক আছে তাতে তুমি ৰৈ পেলাই অকমান মেমৰাইজ কৰিবলৈ ট্ৰাই কৰা ঠিক আছে তে ধুনীয়াকৈ হৈ যাব তাৰপিছত আকৌ যোৱা বিছনালৈ আকৌ সেম প্ৰসেস তোমালোকে কন্টিনিউ কৰা সেই প্ৰসেসটো কন্টিনিউ কৰিলে তোমালোকে চাবা ডেইলি এদিনত নহব পাৰে দুদিনত নহব লাহে লাহে এসপ্তাহ 10 দিনত তোমালোকে ৰিজাল্ট পাবাই 100% গ্যাৰান্টি আছে মোৰ বুজি পালা সো সেই কামটো তোমালোকে কৰা তাৰপিছত মোক তোমালোকে ক'বা যে হয় স্যাৰ এইখিনি কাম কৰিছিলো এইখিনি আমি ৰিজাল্ট পাইছো তো তোমালোকে এই কামখিনি কৰা এই কামখিনি কৰিলে তোমালোকে যিখিনি ফোকাসৰ ক্ষেত্ৰত আছে ফোবিয়া হৈছে বা এনজাইটি ফিল কৰিছা সেই এনজাইটি ফিল কৰা বস্তুখিনি তোমালোকৰ আঁতৰি যাব সো লিসেন্স আশা কৰো এইখিনি ইনফৰমেশন তোমালোকক বহুখিনি সহায় কৰিব কিবা যদি তোমালোকৰ ডাউট থাকি গৈছে ৰিলেভেন্ট টু ইয়োৰ ফোকাস ষ্টাডি বা আৰু কিবা কোৱেশ্চনো যদি থাকে তোমালোকে কমেন্ট বক্সত জনাবা সেইখিনি মই তোমালোকক সলভ কৰি দিবলৈ ট্ৰাই কৰিম আশা কৰো তোমালোকে ভাল পাইছা ভিডিওটো যদি ভাল পাইছা অনুগ্ৰহ কৰি লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কেনেকুৱা পালা তলত কমেন্ট বক্সত জনাই পেলাই লগৰ যিখিনি বন্ধু বান্ধৱ আছে তেওঁলোকলৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰো সহায় হৈ যায় ওকে থ্যাংক ইউ হ্যাভ এ নাইস ডে